ল'ৰা বা ছোৱালীয়ে মানে কি আত্মহত্যা কৰে, সেইটো কি কৰে? আমাৰ এইটো কি প্ৰয়োজন আহিল মানে হত্যা কিয় কৰিব লাগে আমাৰ? হেল্ল' গাইজ, মই বিকি, আপোনালোকে চাই আছে অসম বিকি শ্ব' ইউটিউব চেনেল। আজি মোৰ লগত আছে, চিনি পায়, তাকতো চিনি পায়, মানে ইণ্টাৰভিউ এটা দিছিল মোৰ চেনেলত, বহুত দিন আগতে দিছিল ইণ্টাৰভিউটো। মই অনলাইন লৈছিলোঁ, মানে এই কৰোণা মহামাৰীৰ কাৰণে আমি অনলাইন লৈছিলোঁ ইণ্টাৰভিউ, সেইকাৰণে আজি লগ পালোঁ। তো আজি মানে তাৰ লাভ হিষ্টৰীৰ বিষয়ে জানিম আমি। তো নমস্কাৰ জনাইছোঁ বা মোৰ ইউটিউব চেনেলত। নমস্কাৰ বিকি। তো মই আপোনাৰ লাভ হিষ্টৰীৰ বিষয়ে জানিম। ফাৰ্ষ্ট আপুনি ভাল কেতিয়া পাইছিল, কোনটো ক্লাছত? মই ভাবা নাছিলো বিকি আজি মোক বহাই কেনে এনেকুৱা প্ৰশ্ন কৰিব। এইটো মই কি ক'ম আৰু, লাভ হিষ্টৰী মই লাভ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। আচলতে কি লাভ মানে কি, লাভ মানেতো ভাল পোৱাই হয়, লাভ সকলোতে হয়। তুমি কোনটো কৈছা মানে লাভ হিষ্টৰী বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ কথা কৈছা? যিকেই নহওক এইবিলাক বস্তু হয়তো প্ৰতিজনৰ জীৱনত থাকেই। তথাপি যদি আপুনি আমাৰ কথাটো ক'বৰ কাৰণে মই নিজে মানে এনেকুৱা ভাবি আছো যে মই কেনেকে বুজাম, ক'ৰ পৰা ষ্টাৰ্ট কৰিম। আচলতে কি প্ৰেম বস্তুটো কি, মানে প্ৰেম কৰা নাযায়, এইটো হৈ যায়, বুজিছেনে? মানে এইটো কোনোবাক যদি আপুনি ফ'ৰ্চ কৰি প্ৰেম কৰে সেইটো নহয়, আৰু যেতিয়া আপোনাৰ প্ৰেমটো আহি যাব অট'মেটিক, দুটা ছাইডৰ পৰা হৈ যায়। গতিকে এইটো মানে মই মানে ষ্টাৰ্টিঙৰ পৰা ক'ব বিচাৰোঁ যে মই ক'ৰ পৰা লাভ ষ্টাৰ্ট কৰিলোঁ, সেই কথাটো মই ক'ব বিচাৰিছোঁ। যে মই তোমাক ক'লোঁ যে দুফালৰ পৰা হ'ব লাগিব। হয়তো মই প্ৰপ'জ বহুত পাইছিলোঁ, কিন্তু মই সেইটো ছেটিছফেকশ্যন নাছিলে, সেনেকুৱা মই ভবা নাছিলোঁ যে তাৰ লগত মোৰ এনেকুৱা লাইফটো মই চলিব পাৰিম। কিন্তু মই যাক ভাল পাম, তাক লৈ যাতে জীৱনত কিবা এটা কাম কৰিব পাৰোঁ, সকলো ক্ষেত্ৰত আৰু সকলো ফালৰ পৰা যাতে মই ছাপোৰ্ট পাওঁ। এইটো নহয় যে লাভ মানেই কেৱল মানে এনজয় কৰা বা কিবা কিবি কৰা, সেইটো নহয়। লাভত মানে প্ৰফেশ্যনেল আৰু পাৰ্চনেল দুটা বস্তু থাকিব লাগে। মই কি কৰি আছোঁ প্ৰফেশ্যনেল লাইফত, সেইটো তেওঁ ছাপোৰ্ট কৰিব লাগিব। সেইটো মই নজৰ দি কেনে তেওঁৰ লগত মই যিয়েই নহওক যোনেই নহওক, তাৰ লগত মই কেনেকৈ লগ পালোঁ আৰু কোন হয় মই নাম নকওঁ, কিন্তু কথাটো হ'ল কি যে তেওঁক মই কেনেকৈ লগ পালোঁ। লগ পোৱাত হয়তো 2-3 বছৰ মানুহ এজনে আনজনক চিনি পালোঁ। তাৰপিছত হয়তো তেওঁৰ কাম মই পচন্দ কৰোঁ, আকৌ তেওঁ মোৰ কাম পচন্দ কৰে। তো তেতিয়াৰ পৰা 2017 ক'লোঁ দেই, ইয়াৰ আগত যি আছিলে তেতিয়া মই প্ৰেম চেম কৰা নাছিলোঁ। 2007 মানে 16 ইণ্ডত, মানে 2017ৰ পৰা মোৰ মানে এইটো যেতিয়া মই বুজি পালোঁ আৰু জীৱনত প্ৰেম আচলতে কৰিব লাগে, মানে বহুত কিবা শিকিব লাগে, আৰু জীৱনত কোনোবা না কোনোবা থাকিলেহে আমি জীৱনত ছাকচেছ হ'ব পাৰোঁ। গতিকে এয়া হ'ল মানে 2017ৰ পৰা মোৰ লাভ ষ্টাৰ্ট, মানে তেতিয়াৰ পৰা। আৰু ষ্টৰিটো মই কি ক'ম, ষ্টৰি মানে কি আমাৰ দুয়োজনৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো আছে। যদি আণ্ডাৰষ্টেণ্ডিং নাথাকে, আজিও আছে, আণ্ডাৰষ্টেণ্ডিং নাথাকিলে একো নাই, আজিও লাইফত একেলগত আছে, আজিও এতিয়াও আছে। মই কিন্তু আজিয়ে গম পালোঁ, মোক কৈছে নাই বুলি কৈ আছে, কিন্তু ভিডিঅ'ত আপুনি সঁচা কথা কৈ দিলে আজি। এতিয়া চাওক, মানে তেওঁ এনেকুৱা প্ৰশ্ন কৰিছে, উপায়তো নাই, ক'ব লাগিব এতিয়া। চাওক, জীৱনত প্ৰতিজনৰ জীৱনত এনেকুৱা থাকে, কোনোবা না কোনোবা থাকে। আৰু এইটো কথা হয়তো মই বিশেষ কৈ আছোঁ আজি ইণ্টাৰভিউত, এইটো সঁচা কথা ক'বই লাগিব। আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল মই আপোনালোকক কৈ আছোঁ, এইটোৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ যে যদি কোনোবাই প্ৰেম কৰি আপোনালোকে মানুহজন চাই ল'ব, আৰু আপোনালোকে তাক এইটো চাব যে মানুহজন জেনুইন হয় নে ফ্ৰড হয়। হয়তো বহুত মানুহ আছে, বহুত ল'ৰা আছে, আপোনাক ঠগাবৰ কাৰণে চেষ্টা কৰিব, নিজৰ ফাইদা উঠাবৰ কাৰণে চেষ্টা কৰিব। আৰু ছোৱালীবোৰো আছে বহুতো, যে ছোৱালীবিলাকে এইটো চাই যে পইচা থকা ল'ৰা চাম, তেওঁৰ লগত এনজয় কৰিম, বাকী পইচা খাম, গুচি যাম। এনেকুৱা ছোৱালী মই বহুত চাইছোঁ। কিন্তু মই এটা কথা কওঁ যে মই যাৰ লগত প্ৰেম কৰিছোঁ, কিবা কৰিছোঁ, লাগিলে মই নিজে পইচা দি মই সহায় কৰিছোঁ, এই কথাটো সঁচা কথা ক'লোঁ। আজিকালি ছোৱালী মানুহ কম আছে বুলি, যে ছোৱালী মানুহে ল'ৰাক পইচা নিদিয়ে, লয়হে। মই হেল্প কৰিছোঁ দেই, বহুত টকা দিছোঁ মই, এইটো কথাটো আপোনালোকক কৈ দিলোঁ। আৰু আকৌ তেওঁৰ পৰাও পাওঁ মাজে মাজে, এইটো নহয়, কিন্তু দুয়োজনৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো থাকে। আৰু যিকেই নহওক, মানে বিপদৰ সময়ত সহায় কৰিব লাগে, এইটো কেৱল মই ভাল পাইছোঁ বুলি যে তাক কৰিব লাগিব সেইটো কথাও নহয়। আৰু মানৱতাৰ খাতিৰতো কৰিব লাগে, এইটো তাক বুলিয়ে নহয়, মই বহুতকো মানে সহায় কৰি মই ভাল পাওঁ। নিজৰ পইচা থাকক নাথাকক, মই যিমান দূৰ পাৰোঁ মই চেষ্টা কৰোঁ। বাকী লাভটো সকলোকে কৰিব লাগে, প্ৰেম সকলোৰে লগত হৈ যায়। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি প্ৰথমতে ক'বলৈ গ'লে আমাৰ আল্লাৰ পিছত মা বাপ,
মানে যদি আপোনাৰ মা দেউতাক মৰম কৰে সেয়া আপোনাৰ মানে সেইটো এটা স্ত্ৰী হয়। আপুনি ক'ৰ পৰা কেনেকৈ মানে পেটৰ পৰা আৰম্ভ কৰি আৰু লাভ ষ্টৰী বুলি ক'লে আজিকালিতো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে হৈ যায়। যিকেই নহওক এইখিনি কথা মই তোমাক কৈ দিলোঁ আৰু যে আজিলৈ আছে ৰিলেশ্যন মানে কিমান বছৰ হ'ল এইটো 2017 পৰা আজি 2020 তিনি বছৰ কিমান বছৰ হ'ল? 3 বছৰ 4 বছৰ হ'বই আৰু 4 বছৰ হ'বই আৰু মানে লং লাইফ এইটো লং সেইটো মানে লং লাইফ মানে কি আণ্ডাৰষ্টেণ্ডিং আৰু বুজি পাইছে। তো মই ভাবিছিলোঁ মানে কি বা ক'ব আৰু সি মানে সঁচা কথাই কৈ দিলে আৰু মানে যদি আপোনাৰ বয়ফ্ৰেণ্ডে মোৰ ভিডিঅ'টো চাই আছে দাদা আপুনি অনুগ্ৰহণ কৰি ছোৱালীৰ পৰা পইচা নল'ব। এইটো মেছেজ দি দিলোঁ দাদা আপোনাক মানে আপুনিতো ভিডিঅ' চাবই মোৰ মানে এটা কমেণ্ট কৰিব মই বুলি মই তেতিয়া চিনি পাম। নাই তেওঁ ল'বও নোখোজে, মই লাগিলে জবৰদস্তিয়ে দিওঁ মাজে মাজে, হয়তো হয় এইটো কথা সঁচা ল'ব নালাগে এই কৈছে, কিন্তু মই যে দিওঁ বস্তুবিলাক মই জবৰদস্তিয়ে দিওঁ। মই যেতিয়া বুজি পাওঁ তেওঁ হেৰি আছে, কিন্তু তেওঁ আকৌ ঘূৰাবলৈ চেষ্টা কৰে। মানে যেতিয়া আকৌ মোৰ মানে দৰকাৰ হয় তেওঁ দি দিয়ে। এইটো কথাই আৰু যে তাৰমানে এজনে আনজনক সহায় কৰাটো দৰকাৰ। আমাৰ মাজত এইটো থাকে, মই হয়তো যদি বুজি পাওঁ সেইবিলাক বস্তু তেখেতক মই সহায় কৰাটো মোৰ কৰ্তব্য, এইখিনিয়ে মই ভাবোঁ। আৰু তেওঁ কৰে, এইটো নহয়, তেওঁতো যথেষ্ট মানে কৰে আৰু মোৰ কাৰণে যিমানখিনি আজি মই ইয়ালৈকে আগবাঢ়িছোঁ তেওঁৰ কাৰণে বহুত কিবা কিবি মোক ছাপোৰ্ট কৰি আহিছে আৰু যিমান দূৰ পাৰি আছে মোক ছাপোৰ্ট কৰিয়ে আছে। আচ্ছা, মোৰ তাৰ পিছৰ কথাটো হ'ল যে মানে এইটোতো মানে 100% চিয়'ৰ ফিউচাৰ হাজবেণ্ড হ'বই, 100% চিয়'ৰ ক'ব নোৱাৰোঁ, এইটো কথা ক'ব নোৱাৰোঁ। তাৰমানে 100% চিয়'ৰ নেকি আৰু মানে লাভ মানে যে বিয়া হ'বই লাগিব বা হ'বই কপালত আছে কথা নহয়। আৰু এইটো মই এতিয়া ক'ব নোৱাৰোঁ যে 100% চিয়'ৰ, কাৰণ মানুহ আজি নাই কালি হয়নে, আজি আছে কালি নাই এনেকুৱা। তো কি ক'ম আৰু তাৰ মনটো পৰিৱৰ্তন হওঁতে টাইম নালাগিব, মোৰ মনটো হয়তো কিজানি পৰিৱৰ্তন হওঁতে টাইম নালাগিব, এনেকুৱা কিন্তু বহুত দেখিছোঁ। এতিয়া কি হয় নাজানো, বাছ আল্লাই জানে, ভগৱানে জানে আৰু বাকী মই নাজানো কি হ'ব। কিন্তু প্ৰকৃত প্ৰেম মানে খুব ছাকচেছটো খুব কমেই হয়, এইটো কথা কৈ থলোঁ আপোনালোকক। হয়তো যিবিলাক মানুহে সোনকালে বিয়া পাতি লয় সেইবিলাকৰ মাজত কিবা কিবি ঝগৰা হৈয়ে থাকে আৰু এটাৰ পিছত এটা কাজিয়া হৈ থাকে। আৰু এইটো ভাবি থাকে আৰু যে হয়তো তুমি মোক ভাল পাইছা, আজি তুমি মোৰ লগত সকলো সম্পৰ্ক কৰি পেলাইছা, পিছত মানে তুমি আৰু কাৰোবাৰ লগত কিজানি এনেকুৱা আছিলা, সেইটো লৈ আৰু কাজিয়া হৈ থাকে। এনেকুৱা বহুত কিবা কিবি মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় আৰু এইবিলাক খুলি ক'লোঁ আৰু মানুহে বুজি পাব লাগে, সকলো মানুহে জানে। আৰু আজিকালি আৰু এটা কথা এইটোৰ জৰিয়তে মই ক'ব বিচাৰোঁ সকলোকে, আৰু এইটো আমাৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকক, আপোনালোকে হয়তো লাইফত কিবা কৰক, লগতে আপোনালোকে প্ৰেম কৰক, প্ৰেম কৰাত বাধা নাই। ইয়াতে আপোনালোকে প্ৰেম কৰি আপোনালোকে কেনেকৈ ছাকচেছ হ'ব সেইটো আপোনালোকে চাই লওক। যদি ছাকচেছ নহয় তাতে নকৰিব প্ৰেম। আৰু এটা কথা, প্ৰফেশ্যনেল লাইফ আৰু পাৰ্চনেল লাইফ দুয়োটাই আপুনি চাব। আপুনি একো নকৰে, বেকাৰ বাইক লৈ ঘূৰি ফুৰে, আপোনাৰ কোনো প্ৰফেশ্যন নাই, তেতিয়াহ'লে আপোনাৰ ছোৱালীবিলাকে চাই হয়তো এনেই এনজয় ফাইদা উঠাব। আৰু বাকী ছোৱালীবিলাককো কৈ আছোঁ, আপোনালোকে জেনুইন ল'ৰা চাই ল'ব। কেৱল যে বাহিৰত ঘূৰি ফুৰা, এটা কথা আপোনালোকক কৈ আছোঁ, ভাল কথা ক'ব পৰা মানুহজন ভিতৰৰ পৰা ভাল নহ'বও পাৰে। এই কথাটো হয়তো বহুতেই কৈ থাকে, আপোনালোকে জানে, আৰু মটিভেশ্যনেল স্পীকাৰবিলাকে এইবিলাক কৈয়ে থাকে। গতিকে আপোনালোকে চাই ল'ব মানুহবিলাক। মানুহ চিনি পাওঁতে বেছি টাইমো নালাগে, যদি আপোনাৰ মাজত সেইটো টেলেণ্ট আছে। যদি টেলেণ্ট আছে আপোনালোকে চিনি পাব আৰু মানুহ। গতিকে প্ৰেম কৰিব, চাই কৰিব, এনেকুৱা নকৰিব আকৌ যে প্ৰেম নগৰ সঁচাকৈ হাই গো তেৰা তেৰি বিগাৰ ৰে। এই কথাটো মই আপোনালোকক কৈ থলোঁ। যদি আপোনালোকে প্ৰেম কৰে চাই কৰিব, খং কৰা ল'ৰা, কাৰণ আমাৰ ভাৰ নিচিনা কৰিব। বাই মানে বেলেগক হেল্প কৰি ভাল পায়, বয়ফ্ৰেণ্ডক হেল্প কৰি ভাল পায়। তো যদি আপুনি কৈ দিয়ক কথাখিনি, মানে মোক যদি কোনোবা ছিংগল ছোৱালী আছে, আপোনালোকে যদি এতিয়া মই এই চেগতে কথা এটা কৈ আছোঁ, হয়তো বিকি মোৰ লগত আপোনালোকে দেখিব পাইছে। আৰু এই ল'ৰাজন ভদ্ৰ ল'ৰা নহ'লে আজি মোৰ লগত ইয়াতে বহি ইণ্টাৰভিউ নল'লে হয়। তেওঁ কিমান কষ্ট কৰা ল'ৰা আপোনালোকে চাই আছে। যদি এনেকুৱা জেনুইন ছোৱালী আছে, আপোনালোকে কিবা ভাবি আছে যে মোৰ জীৱনত এনেকুৱা এজন ল'ৰা বিচাৰিছোঁ, যোনজন ল'ৰাই মোৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিব, আৰু সেইজন ল'ৰা আপোনালোকে দেখিবলৈ পাইছে ইয়াতে মোৰ লগত আছে। মানে আজি ক'বলৈ গ'লে আজিৰ দিনত এনেকুৱা ল'ৰা আপোনালোকে বহুত কম পাব। ছাপোৰ্ট কৰক, লগতে যদি আপোনাৰ ভাল লাগে তাক আপোনালোকে প্ৰপ'জটো কৰিব, কোনো অসুবিধা নাই। যদি ছোৱালীবিলাকে চাই আছে ভিডিঅ'টো, কোনোবা ছোৱালী আপোনালোকে যদি কোনোবা ভিকিক লাইক কৰে,
মোৰ লগত যোগাযোগ কৰিব, মই হেল্প কৰি দিম মই 100%। মই ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, যোগাযোগ কৰিব আপোনালোকে। মোৰ সৈতে যোগাযোগ কৰিব আপোনালোকে। আৰু বিকি ল'ৰাটো ভাল দেই, তেওঁ কিন্তু মানে ফাংফুং বেয়া পায়, বহুত বেয়া পায় ফাংফুং, সেইকাৰণে মই তাক ছাপোৰ্ট কৰোঁ। আৰু এই ইয়াৰ জৰিয়তে কৈ থওঁ শেষত, আপোনালোকে জানে ধ্ৰুৱ ৰাঠি বহুত ফেমাছ ইউটিউবাৰ হয়। তেওঁ কম বয়সতে ইউটিউব ষ্টাৰ্ট কৰিছিলে আৰু কম বয়সতে তেওঁ গাৰ্লফ্ৰেণ্ড পাই গৈছে। আৰু তেওঁৰ গাৰ্লফ্ৰেণ্ডটো ইউৰোপৰ হয়, মাজে মাজে তাতে গৈ থাকে ধ্ৰুৱ ৰাঠি। আৰু সেই তেনেকুৱা ধৰণৰ ধ্ৰুৱ ৰাঠি মই আমাৰ বিকিক বিচাৰোঁ, যাতে বিকি আহমেদ এনেকুৱা এটা গাৰ্লফ্ৰেণ্ড লৈ মানে পুৰা ৱৰ্ল্ড মানে ঘূৰিব পাৰি, বুজি পাইছে? সেইটো আপোনালোকৰ আশীৰ্বাদ লাগিব, আপোনালোকে ছাপোৰ্ট কৰিব লাগিব বিকি। তো মোৰ লাষ্ট কুৱেশ্যন এয়া হ'ল যে ধৰক সেয়াই আপুনি যিটো কৈছে যে এইটো ফিউচাৰ হাজবেণ্ড হ'ব পাৰে বা নোৱাৰে, চ' আপুনি ফিউচাৰ হাজবেণ্ড কেনেকুৱা হাজবেণ্ডক মানে আপুনি ইচ্ছিকভাৱে পচন্দ কৰিব তেনেকুৱা? আচ্ছা, তেওঁ যদি নহয়, বেলেগ কোনোবা? কথাটো হ'ল হয়তো তুমি জানা যে মই কি কাম কৰি ভাল পাওঁ, গতিকে মোক সিটো নালাগে, মোক এইটো লাগে সকলোতকৈ আগত মোক তেওঁ বিশ্বাস কৰিব লাগিব আৰু মোৰ কামক সমৰ্থন কৰিব লাগিব। কাৰণ আজিৰ যুগত মানুহ বহুত সমস্যাত থাকে, কিছুমান মানে শিক্ষাৰ ক্ষেত্ৰতো মানে পিছ পৰি আছে, বহুত মানুহ আজিৰ দিনতো গাঁৱলীয়া অঞ্চলত আৰু মানে সেইবিলাক কামত আৰু মানে সামাজিক কাম মই কৰি ভাল পাওঁ। মোক এইটো ক্ষেত্ৰত যদি ছাপোৰ্ট কৰে আৰু সেনেকুৱা জেনুৱেন মানে মনত কোনো সন্দেহ নাথাকে যে মই এইবিলাক কৰিম, মোক ছাপোৰ্ট কৰা মানুহ, তেওঁৰ লগত মই বিয়া পাতিবলৈ ৰাজি আছোঁ। কিন্তু সেনেকুৱা হ'ব লাগিব। বাকী প্ৰেমটোতো ইমান সহজে নহয়, প্ৰেম আৰু সেইটো বহুত বেলেগ। ডাইৰেক্ট বিয়া পাতাৰ লগত প্ৰেম বহুত দেৰি হয় আৰু সেইটো হওঁতে বহি যাওঁতে বহুত টাইম লাগে। এইটো কথাই ক'লোঁ শেষত আৰু যে জেনুৱেন মানুহ এজন মোক ছাপোৰ্ট কৰিব লাগে। আৰু জীৱন মানে এইটো নহয় যে প্ৰেম কৰিয়েই যে মই শেষ কৰি দিম জীৱনটো, জীৱনত কিবা কৰিব লাগে। আৰু যদি আমি জীয়াই আছোঁ, জীয়াই থাকি যদি মানুহৰ কাৰণে কিবা কৰিবই নোৱাৰোঁ, তেতিয়াহ'লে মৰি যোৱাই ভাল, এইটো কথাই আৰু। গতিকে ইমানখিনিয়ে ক'লোঁ আৰু যে মোক ছাপোৰ্ট কৰা ব্যক্তিজনৰ লগত মই বিয়া পাতিব পাৰিম, তাতে মোৰ কোনো আপত্তি নাই। তো মোৰ এইটো আপোনাৰ পৰা মই আৰু এটা কথা জানিব বিচাৰোঁ, সেইটো হ'ল যে আপুনি যে আজিকালি চাওক কোনোবা ল'ৰাক ধোকা দিলে বা ল'ৰা বা ছোৱালীয়ে মানে কি আত্মহত্যা কৰে, সেইটো কি কৰে? আমাৰ এইটো কি প্ৰজন্ম আহিল, মানে হত্যা কিয় কৰিব লাগে আমাৰ? আচলতে কি কথা হ'ল কি, মই নাম নকওঁ কাৰো, যে বৰ্তমান সময়ত মোৰ লগত কোনোবা এজন মানুহে খুব চেষ্টা কৰি আছে যোগাযোগ কৰিবৰ কাৰণে, তেখেতৰ মানে এইটো ভাঙি যোৱাৰ কাৰণে, ব্ৰেকআপ হৈ গ'ল তাৰমানে। ত' এতিয়া ছোৱালীজনী বহুত চেষ্টা কৰিছিলে তাৰ লগত একেলগ হ'বৰ কাৰণে, মানে যেতিয়া কাজিয়া হৈ গৈছিলে তেখেতৰ মাজত মানে যথেষ্ট সন্মান আৰু প্ৰেম আছিলে। আৰু ক'বলৈ গ'লে তেখেতে হাজবেণ্ড ৱাইফৰ দৰে আৰু মানিছে আৰু, কিন্তু শেষত গৈ কিনে আপোনাৰ কি হ'ল, সেইবিলাক বস্তু ভাঙি গ'ল সকলো, কিবা কাজিয়া লাগিছিল আৰু বহুত কথা। এইবিলাক ক'ব গ'লে ল'ৰাজন মোৰ লগত যোগাযোগ কৰিলে এইটো ক্ষেত্ৰত যে মোক সেই ছোৱালীজনীক আপুনি কণ্টেক্ট কৰাই দিব নেকি, আপুনি বুজাওক তাক কেনেকৈ বুজাব আপুনি জানে। কান্দি কান্দি মোক কৈ আছে শেষত, মানে ছোৱালীজনীয়ে ধোকা দিলে। দুখ কি মই কৈ আছোঁ, ল'ৰাজনৰ দুখ আছে। ল'ৰাজনে কাজিয়া কৰিলে, মানে ইমান কাজিয়া কৰিলে অভাৰ হৈ যোৱাৰ পিছত ছোৱালীজনীয়ে শেষত মানে ভাগৰি পৰিল যে মোকতো তেওঁ ছাপোৰ্ট কৰা নাই। মই ছোৱালীজনী ক'বলৈ গ'লে তেওঁ কান্দি 3 মাহ 4 মাহৰ পৰা নহয় এবছৰ ৱেইট কৰিছে ল'ৰাৰ কাৰণে। সেই ক্ষেত্ৰতো মই জানো, সকলোখিনি জানো। আৰু সেই ল'ৰাজন আজি মোৰ সৈতে কেনেকৈ যোগাযোগ কৰিছে, কেৱল সেই ছোৱালীৰ বাহিৰে কোনো ছোৱালীকে চিনি পোৱা নাছিলে ল'ৰাটো, কাৰো লগত কণ্টেক্ট নাছিলে, কিন্তু আজি মোৰ সৈতে কণ্টেক্ট কৰি কিনে আজি এইটো কথা কৈ আছে। তাৰমানে ইয়াতে ভুল এইটোৱে হৈছে যে আণ্ডাৰষ্টেণ্ডিংটো মিছআণ্ডাৰষ্টেণ্ডিং হৈছে। সেইটোৱে মানে আমাৰ কি আত্মহত্যা কিয় কৰিব লগা হ'ল, সেইটোৱে এই কথাটো হয়। এই ল'ৰাটোৱে মোক কৈ আছিলে যে মোৰ মন এনেকুৱা লাগে যে মই ছুইচাইড কৰোঁ। হয়তো যদি কোনোবাৰ মনত এইটো আহি যায়, হয়তো তাৰ কাৰণে আত্মহত্যাটো কৰিব লগা হয়। নাই, তাৰ কাৰণে কি আত্মহত্যা কৰিম? মোৰ মা দেউতা নাই নেকি? মোৰ ঘৰৰ ভাই ভনী নাই নেকি? তেওঁলোকৰ কাৰণে নহয় মই এটা ছোৱালীৰ কাৰণে আত্মহত্যা কৰিম? সেই কথাটো হয়তো সেইটো সময়ত ভাবিব নোৱাৰে যে মোৰ মা দেউতা এইবিলাক একো ভাবিব নোৱাৰে। তেওঁ এটাই বস্তু বুজি পায় যে নাই, জীৱনত মোৰ এইটো যদি নাই মোৰ একো নাই। মানে কি তাৰ
ডিপ্ৰেশ্যন আহি যায়। যেতিয়া ডিপ্ৰেশ্যনৰ পৰা বাহিৰলৈ ওলাব লাগিব তেতিয়া হয়তো তাৰ জীৱনত যদি কোনোবা এজন ভাল বন্ধু বা বান্ধৱী আহি উপস্থিত হয় যে মই তোমাক ছাপোৰ্ট কৰিম এইটো ক্ষেত্ৰত, তুমি যেতিয়াই তুমি বেয়া অনুভৱ কৰা, বেয়া তোমাৰ লাগে, যেতিয়াই তুমি তাৰমানে ডিপ্ৰেশ্যন ফিল কৰা, তেতিয়া মোৰ সৈতে তুমি যোগাযোগ কৰিবা। এইটো যদি এনেকুৱা আহি যায় তাৰ মাজত কোনোবা এটা বন্ধু বান্ধৱী, তেতিয়াহ'লে তাৰ জীৱনত মানে মৃত্যুটো আহিবই নোৱাৰে বা ছুইচাইডটো কৰিবই নোৱাৰে। এইটো হয়তো আজিকালি ছুইচাইডৰ সংখ্যাটো বাঢ়ি গৈছে, প্ৰেমটো বাঢ়ি গৈছে যাৰ বাবে। কিন্তু আজিকালি হয়তো ইণ্টাৰনেটৰ জামানা, সেইটো কাৰণে মানে মানুহে ছুইচাইডটো সোনকালে এইটো সিদ্ধান্ত সোনকালে লৈ লয়। কিন্তু এইবিলাক ল'ব নালাগে। যেতিয়া ছুইচাইড মানে মনত আহিব যে মই ছুইচাইড কৰিম ভাৱ আহিব, এইটো হয়তো বহুতৰ ক্ষেত্ৰত আহে। হয়তো ঘৰৰ পৰা যদি কিবা প্ৰেছাৰ আহে সেইটোও হয়, আৰু যদি মানে প্ৰেমৰ ক্ষেত্ৰত বেছি হয় যে প্ৰেমৰ ক্ষেত্ৰত সেইটো সোনকালে সিদ্ধান্তটো এইটো লয় যে মাক বাপেকৰ কথা যদি সেইটো সময়ত মনত কৰে কোনেও ছুইচাইড কৰিব নোৱাৰে। মানে এইটোৱে হ'ল কথা যে মাক বাপেকৰ কথা আপোনালোকে সদায় মনত ৰাখিব। আৰু যদি কোনোবাৰ এনেকুৱা ফিল হয়, ডিপ্ৰেশ্যন ফিল হয় যে ল'ৰাই ধোকা দিছে বা ছোৱালীয়ে ধোকা দিছে, তেতিয়াহ'লে আপোনালোকে সেই সময়ত কোনোবা ভাল বন্ধু বা বান্ধৱীৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আৰু যদি নাপায় কোনেও, মোৰ সৈতে যোগাযোগ কৰিব। মোৰ ওচৰত ডিপ্ৰেশ্যনৰ মেডিচিন আছে। এইটো মই আপোনালোকক যিমান দূৰ পাৰোঁ মই আপোনালোকক মই সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু চাওক, মই নিজে ডিপ্ৰেশ্যনত যোৱা ছোৱালী আছিলোঁ। আজি মই ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিছোঁ। মোৰোতো জীৱনত এনেকুৱা কিবা এটা এক্সিডেণ্ট আছিলে যে তাতে মই ডিপ্ৰেশ্যন গৈছিলোঁ, মই ছুইচাইড কৰিম লাগিছিলে। মোৰ মাজত যদি এই যিটো কথা ক'লোঁ অলপ আগত, তেওঁৰ কথা, তেওঁ মোৰ ফ্ৰেণ্ড আৰু তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড, তেওঁ মোৰ সকলো লাইফ লাইন, তেওঁ মোৰ মানে মই বয়ফ্ৰেণ্ড বুলি নকওঁ, আৰু বয়ফ্ৰেণ্ড বুলি ক'লে মোৰ লাজে লাগে, সকলোখিনি। আৰু মানে তেওঁ যদি মোৰ জীৱনত আহি ইমান কথা ভাল কথাৰে মোক বুজাব নোৱাৰিলেহেঁতেন, আজি মই এইখন পৃথিৱীত জীয়াই থাকিব নোৱাৰিলোহেঁতেন। গতিকে কথা এটা কওঁ আপোনালোকে যদি মা দেউতাক মৰম কৰে, সকলো সময়তে তেখেতৰ আশীৰ্বাদ লৈ নিজে মনত পেলাই থাকিব। তাৰ উপৰিও যদি আপোনালোকে, মই বাৰম্বাৰ কৈ আছোঁ, যদি আপোনালোকে ডিপ্ৰেশ্যন যায় বা আপোনালোকৰ তেনেকুৱা কিবা ৰাস্তা নাই, মোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। মই যিমান দূৰ পাৰোঁ মই চেষ্টা কৰিম। আৰু চ' গাইজ, আজিৰ ভিডিঅ' মানে এইখিনি আছিল। আজি মোৰ বহুত ভাল লাগিছে। শেষত মই বিকিক মানে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত মই কৈ আছোঁ আপোনালোকক সকলোকে, দয়া কৰি বিকিক ছাপোৰ্ট কৰিব। তেওঁৰ এই চেনেলটো আপোনালোকৰ হাতত প্ৰমোট কৰাৰ কাৰণে। ঠিক আছে, সকলোকে ধন্যবাদ। জয় হিন্দ, জয় আই অসম।